ভিডিওটো এনেকুৱা হ'ব মানে ইহঁতে হাতেৰি খাব নোৱাৰিব, হাত চলাব নোৱাৰিব। জলদি হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। জুলফি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে কুৰকুৰি চেলেঞ্জ হ'ব। আমাৰ সৰু সৰু মানে চিংকি আৰু মিংকি গম পাইছে নহয়, ইহঁত দুটাৰ মানে কুৰকুৰি চেলেঞ্জ হ'ব। যোনটো জিকে সিটোৱে হাৰাটোক ক'ব যেন আমি যিটো কওঁ সেইটো সি হাৰাটোৱে কৰিব লাগিব। তো যাওঁ আহকচোন কোন দুটাই খেলিব চাওঁ। যোন দুটা ল'ৰাই ফুড চেলেঞ্জ মানে কুৰকুৰি চেলেঞ্জ কৰিব সেই দুটা চাওক বহি আছে। এই দুটা গোটেইখিনি লৈ পেলাই বহি আছে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, মই দেখাই আছোঁ গোটেইখিনি। কোনটো জিকে চাই থাকক। এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আমি। এয়া এই দুটা মানে কুৰকুৰি চেলেঞ্জ কৰিব। তো মই এই দুটা বাকি দিব লৈছোঁ গোটেইখিনি। খালি এতিয়া মই এইটো দি দিম, কোনটো জিকে চাওক। পাৰিবে নোৱাৰো? কিমান মিনিটত বাৰু? 2 মিনিটত। আৰু ভিডিঅ'টো এনেকুৱা হ'ব মানে ইহঁতে হাতেৰি খাব নোৱাৰিব, হাত চলাব নোৱাৰিব। হাত নলগাকৈ যেনেকে খায় হাত দুখন লগাব নোৱাৰিব, হাত দুখন ইয়াত থাকিব। যোনটোৱে হাতে আছে সি হাৰি যাব। কিন্তু হাত লগাব নোৱাৰিব। যেতিয়া হাত নলগাকৈ বেছি টাইম নাথাকে, খুব বেছি 2 মিনিটত গোটেইখিনি খাই শেষ কৰিব লাগিব। 2 মিনিট, তাতকে বেছি টাইম নহয়। এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, হ'ব ৰৈ থাকা তোমালোক। কৰি দিলোঁ দুইটা প্লেটতে চাওক। এটা প্লেটত 4টাকে চিপছ দি দিছোঁ কুৰকুৰি। তো এতিয়া কোনটো জিকে চাওক। ইয়াতে হাত লগাব নোৱাৰিব, হাত লগাই কেতিয়াও খাব নোৱাৰিব। আৰু টাইম 2 মিনিট থাকিব, হাত নলগাকৈ 2 মিনিটত শেষ কৰিব লাগিব। আৰু যোনটো হাৰে তাক আমি যিটো কওঁ তাকে খাব লাগিব। তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিম, চাই থাকক। এতিয়া আমি টাইম ষ্টাৰ্ট কৰিম। তো তোমালোকে ষ্টাৰ্ট কৰিব। ভালকৈ বহি লোৱা দুইটা, ধুনীয়াকৈ দুইটা বহি লোৱা। হাত কোনেও লগাব নোৱাৰিব হা। তো আমি ষ্টাৰ্ট কৰোঁ হা। 1 2 3। কোনটোৱে খাব পাৰে আগত? এতিয়া 7 ছেকেণ্ড হৈ গ'ল। এক মিনিট হৈ গ'ল। 1 মিনিট হৈ গ'ল আৰু বেছি টাইম নাই। আৰু কাৰ খাই আগত শেষ হয়? 1 মিনিট 14 ছেকেণ্ড 15 ছেকেণ্ড। এইডালে পৰা নাই, এই ৰিংকিয়ে পৰা নাই। 2 মিনিটত খাব দিছোঁ। So 1 মিনিট 41 ছেকেণ্ড হৈ গ'ল। শেষ হ'ব আৰু 5 ছেকেণ্ড আছে আৰু শেষ হ'ব আৰু 2 মিনিট হৈ গ'ল। তাইও খাই শেষ কৰিব নোৱাৰিলে এতিয়ালৈকে। 2 মিনিট হৈ গ'ল। তাৰপিছত এতিয়া কোনটো আগত খাই শেষ হয় চাওঁ। 2 মিনিট পাৰ হৈ গ'লে, তাইও খাই শেষ কৰিব পৰা নাই। জল্দি খা কোনটো আগত হয় চাই লওঁ এতিয়া। আৰু কোনটো আগত হ'ব? জল্দি টাইম বাদ দে। টাইম 2 মিনিট পাৰ হৈ গ'ল। 2 মিনিটত এটাও নিজিকিলি। 2 মিনিট হৈ গ'ল। 3 মিনিট হ'ব। 4 মিনিট খাই শেষ কৰিম। 4 মিনিট জল্দি আৰু 4 মিনিট দিছোঁ আৰু কাৰ আগত হয়? 4 মিনিট 3 মিনিট হৈ গ'ল। 3 মিনিট হৈ গ'ল। আৰু 1 মিনিট জল্দি কাৰ আগত হয়? জল্দি নোৱাৰ। জল্দি নোৱাৰ যদি হাত দাঙি দে এতিয়াই। কোনটোৱে নোৱাৰ? জল্দি 40 ছেকেণ্ড 41 ছেকেণ্ড। জল্দি কাৰ আগত হয়?
55 4 মিনিট হৈ গ'ল চাওক আপোনালোকে চাওক 4 মিনিট হৈ গ'ল এটাও খাই শেষ কৰিব নোৱাৰিলে তো ই অলপ পাৰিছিলে এইটোতো ফেল তো এতিয়া ইয়াক কি শাস্তি দিয়া হ'ব তো আপোনালোকে সবেই কওক সবকে সুধিম কি কৰে আপোনালোকে আৰু তুল 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 খাব নোৱাৰিলে কাৰ কিমানখিনি আছে মই চেক কৰিম তুল 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 গোটেইখিনি তুল যে নহ'ব দুইটা হাৰিলে নহ'লে দুইটা হাৰি গ'ল এতিয়া ইহঁত দুটাক দুইটা আমি গোটেই গালে মিলি চাওক চব ৰৈ আছে মানুহ তো এতিয়া ইয়াক কি শাস্তি দিম দুইটাই এটা বিলাহী খাব লাগিব বিলাহী জলকীয়া বিলাহী খাব লাগিব এতিয়া ইহঁতে বিলাহী খুৱাম চাই থাকক আপোনালোকে ভিডিঅ'টোত জিকাটোক এইটো দিবলৈ আনিছিলো আৰু হাৰাক এয়া দিবলৈ আনিছিলো কিন্তু এতিয়া দুইটাই হাৰি গ'ল এইটো এটাই নাপায় এইটো চাইডত থাকিব এতিয়া ইহঁতে এইটোতে খাব লাগিব তো মই খুৱাই দিম আপোনালোকে চাওক প্ৰথম তুমি খোৱা খাব লাগিব খাব লাগিব নহ'ব কি হয় নোৱাৰি খাব লাগিব ৰৈ থাক গৈ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইহঁতে দেখিলেই নহয় দুইটাই হাৰিলে নেক্সট টাইম আকৌ চেলেঞ্জ দিব দুইটাই কি কোনটো জিকে চাব আৰু আপোনালোক নেক্সট টাইম কোনটো কি ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাই দিব তো ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি জিকিলো